একে শব্দৰ বহু অৰ্থ ইয়াত চোৱাচোন এটা বাক্য আছে ৰঙতে মতলীয়া হৈ ৰং খেলি কাপোৰ কানি নষ্ট নকৰিবা ধৰা তোমাৰ মাৰাই কৈছে ৰঙতে মতলীয়া হৈ ৰং খেলি কাপোৰ কানি নষ্ট নকৰিবা ইয়াত আমি দুটা ৰং পাইছো এটা ৰং প্ৰথমতে আছে ৰঙতে মতলীয়া হৈ আৰু এটা ৰং পাইছো ৰং খেলি ইয়াত ৰং আমি উচ্চাৰণ কৰোঁতে শুনিবলৈ একেই লাগিছে কিন্তু দুইটাৰে অৰ্থ ভিন্ন সাবা ৰং ৰঙতে মানে আনন্দত বুলি কৈছে আনন্দ মানে জয় আনন্দতে মতলীয়া হৈ বুলি কৈছে আৰু আনটো ৰঙৰ অৰ্থ চোৱা আনটো ৰঙৰ অৰ্থ হ'ল কালাৰ মানে ৰঙা নীলা হালধীয়া এইবিলাকক ৰং বুলি কৈছে তেনেহ'লে বুজি পালা তোমালোকে একেটা উচ্চাৰণ একে লাগিলেও সেইটোৱে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে আৰু তেনেকৈ চোৱা খৰ মানে বেগাই কুইক বেগাই আহাচোন বা খৰকৈ আহাচোন তেনেকৈ কয় যে সেয়া তাৰপিছত একে বানানটো একে চোৱা খৰ একে দেখিবলৈ কিন্তু ইয়াৰ অৰ্থটো হৈছে বহুদিন বৰষুণ নিদিয়া বতৰ want of rain বহুদিন বৰষুণ নিদিলে খৰ বতৰ বুলি কয় বতৰ বৰ খৰ হৈছে খেতিবাতি নোহোৱা হৈছে তেনেকৈ বুলি কয় আমি বাক্যটো চাই আমি অৰ্থটো নিজে অনুমান কৰিব লাগিব আমি নিজে গম পাম পঢ়ি থাকিলে তাৰপিছত তেনেকৈ চোৱা হাত হতকাৰে হা দন্ত্যাত হাত মানে হ'ল শৰীৰৰ এটা অংগ হেণ্ড ওকে তাৰপিছত আৰু এটা হাত চোৱা হতকাৰে হা মধন্যাত ইয়াত কিন্তু দন্ত্যাত আছিলে ইয়াত মধন্যাত আছে মধন্যাত থাকিলে হাতটো কি হ'ব বজাৰ মাৰ্কেট ওকে ইয়াত যদি দন্ত্যাত লিখি দিয়া তেতিয়াহ'লে বজাৰ নহ'ব আৰু হি হাত হৈ যাব আৰু তেনেকৈ ইয়াত যদি মধন্যাত লিখি দিয়া তেতিয়াহ'লে শৰীৰৰ অংগ নহ'ব এইটো বেলেগ বজাৰ হৈ যাব গতিকে আমি বানানবিলাক খুব ভালদৰে মনত ৰাখিব লাগিব আৰু আমি পঢ়ি থাকিলে সেইখিনি গম পাম লাহে লাহে আৰু ইয়াত কিছুমান শব্দ দিছে চাওঁ আহাচোন আমি আমনি মানে আম গছৰে ভৰি থকা বাৰী যেনেকৈ ধানৰ পথাৰখনক ধাননি বুলি কওঁ তেনেকৈ আমেৰে ভৰি থকা বাৰীখনক আমি আমনি বুলি কওঁ আৰু এটা আমনি হৈছে এই আমনি কৰি নাথাকিবাচোন মোৰ বৰ আমনি লাগিছে তেনেকৈ নকওঁ জানো সেয়া তাৰপিছত দুইটাৰে কিন্তু বানান একে আ ম দন্ত্য নটস্বৰকাৰে নি দুইটা আমনিৰে বানান দুটা একে কিন্তু ঠাই ভেদে তাৰ অৰ্থটো ভিন্ন হ'ব তেনেকৈ আৰু আন আ দন্ত্য ন আন মানে লৈ আন চকীখন লৈ আনচোন টেবুলখন লৈ আনচোন মানে লৈ আনা আৰু এটা আন হৈছে এইখন কিতাপৰ সলনি তুমি মোক আন এখন কিতাপ দিয়াচোন মানে বেলেগ বুজি পাইছা তোমালোকে কিন্তু দুইটা আনৰে বানান দুইটা একেই আ দন্ত্য ন কিন্তু যেতিয়া বাক্য লিখা হ'ব বাক্যটো পঢ়ি আমি তাৰ অৰ্থটো নিজে বুজি পাব লাগিব তাৰপিছত চোৱা আৰু ফল হ'ল গছৰ গুটি এইটো গছৰ গুটি ধৰা ইয়াত কৈছে নুসুধাকৈ আনৰ বাৰীৰ ফল চিঙা অনুচিত ফল মানে আমো হ'ব পাৰে মধুৰিও হ'ব পাৰে বা বেলেগ ফলো হ'ব পাৰে নুসুধাকৈ লোকৰ বাৰীৰ ফল চিঙা অনুচিত বুলি কৈছে তাৰপিছত সেইটো হ'ল গছৰ গুটি আৰু এটা ফল হ'ল পৰিণতি মানে ৰিজাল্টটো কি হ'ল মানে ফল কি হ'ল তোমাৰ পৰীক্ষাৰ ফল কেনেকুৱা তেনেকুৱা তাৰপিছত তেনেকৈ ইয়াত আৰু কিছুমান অনুশীলনী দিছে অনুশীলনীখিনিও মই তোমালোকক কৈ দিছোঁ তোমালোকে মন দি শুনাচোন ইয়াত আছে হাতটো আমি পালোঁৱে ইয়াত হাত লিখা আছে এইখিনি তোমালোকে পাইছা তাৰপিছত আছে চোৱা আৰু গিৰি মানে পৰ্বত মাউণ্টেইন অ'কে
তাৰপিছত আৰু এটা গিৰি আছে পৰ্বতৰ গিৰিটোত আমি গ তস্বইকাৰে গি ৰ তস্বইকাৰে ৰি লিখিব লাগিব আৰু এটা গিৰি আছে গ তস্বইকাৰে গি ৰ দীৰ্ঘইকাৰে ৰি এইটো গিৰি হ'ব গৃহস্থ গৰাকী মানে ঘৰৰ মালিক হ'ব পাৰে তাৰপিছত চোৱা পানী পতাকাৰে পা মধন্যা ন তস্বইকাৰে নি পানী মানে পানী গ্ৰহণ কৰা বুলি কয় বিয়া পতা আৰু এটা পানী পতাকাৰে পা দন্ত্য ন দীৰ্ঘইকাৰে নি সেয়া পানী তোমালোকে জানাই আমি সদায় পানী খাওঁ যে জল ৱাটাৰ তাৰপিছত চোৱা আৰু গড় মানে হ'ল ওখ প্ৰাচীৰ মানে দুৰ্গ গড় গড় তাৰপিছত আৰু সেইটোৱে আৰু এটা অৰ্থও বুজায় মাপকাঠি গড় কেনেকুৱা তাৰপিছত আৰু এটা গড় চোৱা গ ওপৰত চন্দ্ৰবিন্দু দৈৰ গড় এইটো গড় হ'ল আকৌ এই কাজিৰঙাত পাই যে গড়টো ডাঠ ছাল আৰু মূৰত খৰ্গ থকা এবিধ তৃণভোজী জন্তু এতিয়া গড়ৰ যদি চন্দ্ৰবিন্দুটোৰ লগতে দুটা প্ৰভেদ আহি পৰে গতিকে তোমালোকে সেইটো মনত ৰাখিব লাগিব কোনটো ঠাইত কোনটো গড় লিখিব লাগিব আৰু এটা আছে কেৰাহী মানে বেকা দৃষ্টি এনেকৈ বেকাকৈ চোৱা কেৰাহী কটেকেৰে কে ৰটেকেৰে ৰা হ তস্বইকাৰে হি কেৰাহী আৰু এটা কেৰাহী আছে কটেকেৰে কে ৰটেকেৰে ৰা হ দীৰ্ঘইকাৰে হি যে কেৰাহী সেইটো হ'ল আকৌ কেৰাহী ঘৰত ৰন্ধা বঢ়া কৰে যে পেন সেই ধাতুৰ পাত্ৰ আৰু এটা আছে অটল অটল মানে তলি নোহোৱা ভেৰি ডিপ তলি নোহোৱা আৰু এটা অটল আছে অটল এইটো অটল মানে দৃঢ়মনা অলৰ অচৰ ষ্টেবল আৰু তাৰপিছত চোৱা এটা আচল আছে প্ৰথম চ ল আচল মানে প্ৰকৃত সেইটো হ'ব পাৰে নহ'লে বা মূল আৰু আচল বুলি ক'লে চলৰ অভাৱো হয় চল নিদিওঁ তেনেকুৱা অৰ্থও হয় চল নাপাওঁ মানে আচল পাওঁ তেনেকুৱা নিচিনা হয় আচল তাৰপিছত আৰু এটা আছে ওপৰত চন্দ্ৰবিন্দু আছে ওপৰত চন্দ্ৰবিন্দু প্ৰথম চ ল আচল সেইটো আচল মানে কাপোৰৰ আগটোক আচল বুলি কয় সেইটোত ওপৰত চন্দ্ৰবিন্দু লাগিব তাৰপিছত এটা মহ আছে এবিধ তেজ খোৱা ক্ষুদ্ৰ প্ৰাণী গধূলি ওলাই যে আমাক দিগদাৰি কৰে সেই মহটো তাৰপিছত আৰু এটা মহ আছে ঊৰ্ধ্বকমা মহ এইটো আকৌ ধেনুভিৰীয়া শিঙেৰে ডাঙৰ শিং থাকে গৰুতকৈ ডাঙৰ তৃণভোজী জন্তু সেইটো এটা মই মহটো লিখি দেখুৱাইছোঁ তোমালোকক চোৱাচোন মহ এইটো মহ হ'ল হেৰি কীটটো আৰু এটা আছে ঊৰ্ধ্বকমা মহ এইটো মহত ওপৰত এডাল আছে ঊৰ্ধ্বকমাডাল আছে তোমালোকে দেখিছানে মন কৰিছানে মহটোত ঊৰ্ধ্বকমাডাল আছে এডাল ঊৰ্ধ্বকমা আছে যদি এডাল ঊৰ্ধ্বকমাডাল নিদিয়া তেতিয়া কিন্তু সেই জন্তুটো নুবুজাব তেতিয়া আকৌ এইটোহে বুজাব গতিকে তোমালোকে এইখিনি মনত ৰাখিব লাগিব ঊৰ্ধ্বকমা এটা কাৰণেও শব্দ এটা ভুল হৈ যাব পাৰে আমাৰ গতিকে মন দি তোমালোকে পঢ়িলে সকলো পাৰিবা আজিলৈ তেনেহ'লে ইমানেই শিকিলোঁ আমি আকৌ নতুন পাঠ শিকিম পিছৰ সেশনত